এতিয়া সব নিউজত দেখি আছোঁ ভিক্টৰ দাস জেলত আছে, কিন্তু মই এটা বস্তু বুজি পোৱা নাই। ভিক্টৰ দাস জেলত আছে, ঠিক আছে, নিউজবিলাকত বাৰু দেখি আছোঁ, কিন্তু এতিয়া মোৰ ওচৰত যোনজন মানুহ আছে এইজন কোন? মানে ভিক্টৰ দাসো জেলত আছে চবৰে কাৰণে, এতিয়া মই বুজি পোৱা নাই তুমি কোন? তুমি ভিক্টৰ দাস নহয় নেকি? মই ধৰিব পৰা নাই একচুৱেলি। মই নিউজত কিন্তু দেখি আছোঁ চবতে যে ভিক্টৰ দাস আছে জেলত। এতিয়া ভিক্টৰ দাস যদি জেলত আছে, ভিক্টৰ দাস ৰঙা ঘৰত গুচি গ'ল, হয়নে নহয়? কিন্তু ভিক্টৰ দাসৰ ৰঙা জেকেটহে পিন্ধি আছে, মই এইখিনি দেখা পাইছোঁ। কিন্তু তুমি ভিক্টৰ দাস নহয় নেকি? এতিয়া মানে আমাৰ ৰাইজেও বুজি পাব বা মাননীয় আমাৰ যোনটো মানে কোৰ্ট হওক বা প্ৰশাসন হওক, সকলোৱে বুজি পাব যে এইটো সময়ত মোক বহুত প্ৰচেষ্টা কৰিছে, বহুত চেষ্টা কৰিছে যাতে মই ভাগি পৰোঁ আৰু মই যাতে মানে একো মানে আৰু যাতে মোৰ যাতে ভইচটো যাতে মোৰ ডাউন হৈ যায় আৰু বহুত নিগেটিভ মানে বস্তুবিলাক ওলাই দিছে, যিবিলাক ধৰক যিবোৰ প্ৰযোজ্যই নহয় সেইবোৰ বস্তু উলিয়াইছে। কিন্তু উলিয়াওক বা যিয়ে নকৰক, এটা কথা সকলোৱে মনত ৰখা ভাল যে কিছুমান মানুহে জীৱনত ইমান বস্তু হেৰুৱাই পেলায় আৰু সেই হেৰুৱাৰ পিছত তেওঁক আৰু একো বস্তুৱে ভাগৰাব নোৱাৰে। মই আকৌ সেইটো দুনাই এইটো কথাই ক'ম যে আল্টিমেটলি এটা ডাঙৰ ষড়যন্ত্ৰ আকৌ ৰচিছে, যোনটো ষড়যন্ত্ৰৰ তেওঁলোকে যোনেই নহওক মই সন্মান কৰোঁ তেওঁলোকক খুবেই, আৰু যিটো ষড়যন্ত্ৰ দি তেওঁলোকে ভাবিছে যে মোক শেষ কৰি পেলাব, তো তেওঁলোকৰ বাবে মই এটাই কথা ক'ম যে মই নাভাগৰোঁ, মই 100% নাভাগৰোঁ। মোৰ যিটো মানে উইক পইণ্ট, মোৰ ছোৱালীজনীক লৈ কিনে এইবাৰ যিটো ডাঙৰ ষড়যন্ত্ৰ এটা ৰচিছে যে অমুক বহু, আৰে 3 বছৰীয়া ছোৱালী এজনী, তাই কি ক'ম আৰু মই, বাকীটো মানুহে বুজি পাব। তুমি মাৰিছা বুলি মানে নিউজত দেখি তুমি মাৰিছা, তুমি যদি মাৰিছাই, তুমিতো মাৰিছা ন, এতিয়া মাৰিতো মেডিকেল ৰিপৰ্ট থাকিবই। মই ভাবোঁ দেই, যিমান আমাৰ নিউজ চেনেল আছে অসমৰ, তেওঁলোকে মেডিকেল ৰিপৰ্টটো চাব লাগে, হয় নে নহয়? সেইটোৰ ওপৰত বেছি জোৰ দিব লাগে। ভিক্টৰ দাসে মাৰিছে বুলি কৈ থাকিলেতো নহ'ব, মেডিকেল ৰিপৰ্টটো চাব লাগিব ন। যদি ভিক্টৰ দাসে মাৰিছে, মেডিকেল ৰিপৰ্ট থাকিব, মেডিকেল ৰিপৰ্টতো ওলাব না যে ভিক্টৰ দাসে মাৰিছে বুলি। একজেক্টলি। আৰু কৈছে যোৱাকালি মই গৈ কিনে তেওঁলোকৰ ঘৰত মাৰপিট কৰিছোঁ, হৈ হল্লা কৰিছোঁ, তো মাৰপিট কৰাৰ পিছত তেওঁলোকক মেডিকেলত লৈ যাব লাগিছিল। মইতো ইমানো মানে পাতলা মানুহ নহয় যে মই মাৰাৰ পিছত যে মানুহ এজনৰ দুখ নাপাব ক'তো। তো মেডিকেল ৰিপৰ্টছ বিলাক আমি চাব লাগিব, চাব লাগে যে মেডিকেল ৰিপৰ্টছ বিলাক কি আছে, তেওঁলোকৰ কি মেডিকেল ৰিপৰ্ট। কাৰণ নিউজ চেনেলেও গম নাপায়, ধৰক গম নাপায় না, কোনোবাই ইনফৰমেশ্যন দিলেহে তেওঁলোকে কৰে, নহয় জানো? এতিয়া মোৰ মতে তেওঁলোকে মেডিকেল ৰিপৰ্টবিলাক চালে আচল কথাটো ওলাব। এনেই ভিক্টৰ দাসক বদনাম কৰিব নালাগে, মোৰ মতে সেইটো। আৰু না বদনাম কৰক বা যিয়ে নকৰক, যিটো প্ৰকৃত সত্য, আজিৰ যুগত চবেই এইটো কথা জানে। এণ্ড লাষ্ট মোটামুটি 6-7 মাহ ধৰি মোক মেণ্টেলি ফিজিকেলি বহুখিনি টৰ্চাৰ কৰি আছে, আৰু শেষ মমেণ্টত যেতিয়া দেখিছে নাই দেখোন ই দেখোন হাঁহি ফূৰ্তি কৰি দেখোন ই নিজৰ কাম কৰিয়ে গৈ আছে, ইয়াক কেনেকৈ দমাব পাৰোঁ। তো আল্টিমেটলি এটা ষড়যন্ত্ৰ, এটা চক্ৰবেহুৰ মাজত মোক সোমাই দিবলৈ বিচাৰিছে। তো যি হওক, মই মোৰ পাপাৰ আত্মা আছে, মই জানো লগত আছে, এনি টাইম মোৰ লগত থাকে। তো মোৰ মা আছে, আৰু চবতকৈ দুখ লগা বিষয় যে মোৰ সেই বিধৱা মাজনী যোনে দিনে ৰাতি কষ্ট কৰি আছে, দিনে ৰাতি মোৰ লগত আজি ইমানখিনি কৰাৰ পিছত মানে সেই মাজনীকো সেই ষড়যন্ত্ৰৰ মাজত এইটো কাৰণেই টানি আনিবলৈ বিচাৰিছে যাতে মানে মেণ্টেলি মাক পুতেক আৰু যাতে একো কৰিব নোৱাৰে। কাৰণ মা জানে এতিয়া যে ভিক্টৰ দাসৰ পাপা নাই, ভিক্টৰ দাস অলৰেডি এটা ডিপ্ৰেশ্যনত আছেই, তো তাৰপিছত আকৌ মাককো যদি কিবাকৈ সাঙুৰ খুৱাব পাৰোঁ, তো সেনেকুৱা ধৰণৰ এটা বহুত ডাঙৰ ষড়যন্ত্ৰ ৰচিছে। আৰু যোনে নৰচক বা যোনে যি নকৰক, তেওঁলোকৰ ভাল হওক, ভগৱানে তেওঁলোকক সোনকালে সুমতি দিয়ক। আৰু মই এইটোৱে ক'ম যে ওপৰৱালা আছে, আমাৰ ওপৰৱালাই চব দেখি আছে। কাৰণ আমাৰ এইখনটো যোনখন মানে আমাৰ আইন, সেই আইনখনতকৈও ওপৰত এখন আইন আছে, আৰু সেইখন আইনত কিন্তু কোনো আজিলৈকে সাৰি যাব পৰা নাই। ওপৰৰ যিখন আইন, সেই আইনখনত কোনো সাৰি যাব পৰা নাই, আৰু কোনো মানে এনেকুৱা ক্ৰিমিনেলে হওক বা যিয়ে হওক, তেওঁ ভুগিছেই সেই ওপৰৱালাৰ আইন, মানে যোনখন তেওঁৰ মানে কোৰ্ট। তো মই এইটোৱে ক'ম যে যোনে যিমানেই চেষ্টা নকৰক, মই ৰাইজৰ কাৰণে কাম কৰিমেই, আৰু মই যেনেকৈ কাম কৰি আছোঁ তেনেকৈ কাম কৰি যাম। মই পঢ়াই আছোঁ, মই পঢ়ামেই, ষ্টুডেণ্টছৰ কাৰণে মই কাম কৰি যামেই, আৰু
মোক মেণ্টেলি মানে ব্ৰেকডাউন কৰি তেওঁলোকে যদি ভাবিছে যে ইয়াক দমাই শেষ কৰি পেলাব পাৰিম, এইটো এটা বহুত আৰু যদি তোমাৰ ওপৰত ধৰাচোন কেছ যদি অবভিয়াছলি যদি থানা বা তোমাৰ মাতি অবভিয়াছলি কোঅপাৰেট কৰি তুমি যাবা থানাত, অবভিয়াছলি নহয় পুলিচে মাতে কিয় নাযাবা তুমি, আৰু তুমি যদি সঁচাকে যদি কৰিছা অবভিয়াছলি পুলিচে জানিব, হয় না, আইন আছে, আইনে গম পাব যে এই ভিক্টৰ দাসে সঁচাকে মাৰিছে, ভিক্টৰ দাসে এইখিনি কাম কৰিছে, ভিক্টৰ দাসে শাস্তি পাব লাগে, শাস্তি অবভিয়াছলি তুমি একচেপ্ট কৰিবা। এক্সেক্টলি যিটো আইনমতে যিখিনি প্ৰক্ৰিয়া হ'ব, যি শাস্তি পাব লাগে, যদি মই কৰিছো তেনেহ'লে মই শাস্তি পাম। আৰু এতিয়াতো চবে ভাবি আছে তুমি জেলত, এইটো কেনেকুৱা কথা, এইটো মই বস্তুটো মোৰ ভাল লগা নাই, এইটো বস্তু নাই, এনেকুৱা একো কথা নহয়। যোনে যি ভাবি একদম পোষ্টাৰ বনাই মই তেওঁলোকে চাগে নাজানে, পোষ্টাৰ বনাই মানে একদম মানে চব ফালে ভিক্টৰ দাস গ'ল জেলত, আৰু এইটো কেনেকুৱা কথা? নাই, একো নাই, মানে মই চতুৰ্থ স্তম্ভক বহুতেই সন্মান কৰোঁ, মই প্ৰশাসনক সন্মান কৰোঁ, মই আমাৰ যিটো আইনী ব্যৱস্থা সেই প্ৰক্ৰিয়াকো মই বহুতেই সন্মান কৰোঁ, আৰু মই জানো এটা কথা যে মিছা কথাত কেতিয়াও ভয় খাব নালাগে। মই লাষ্ট টাইমো মোৰ ওপৰত মিছা অপযশ বহুত ঢালি দিবলৈ চেষ্টা কৰিলে, আৰু মই মিছা অপযশ ভয় কৰা মানুহ নহয়। মই আগৰে পৰা কৈছোঁ, মই ইমান সহজে মোক ভাঙি পেলাব নোৱাৰে। আজি মানে ষড়যন্ত্ৰ এটা আপুনি লাষ্টত গৈ কিনে একো কৰিব নোৱাৰি, আপুনি ঘৰৰ মানুহ ইনভলভ কৰি যেতিয়া ষড়যন্ত্ৰ কৰিবলৈ লৈছে, আৰু দুখ লগা বিষয়টো এইটো যে ইমান মিছা অপবাদ কিছুমান জাপি দিবলৈ চেষ্টা কৰিছে কিছুমান মানুহে, তো সেইটো কৰিব নালাগিছিল একচুৱেলি। আৰু মানে সময়ত গোটেইখিনি বস্তু আকৌ এবাৰ ৰাইজে গম পাব, আৰু যিবোৰ কথা তেওঁলোকে কৈছে যে মাৰিছোঁ হেৰি কৰিছোঁ, তেনেহ'লে গোটেই সুস্থ সবল মানুহবিলাকে দেখোন খোজকাঢ়ি অ'ত ত'ত বাইক দি ফুৰিছে। হ'ব, আৰু এইটো দেখা যাব, আইন আছে, গম পাব, পুলিচে ইনভেষ্টিগেট কৰিব, গম পাব নাই। খালি মোৰ কথাটো এতিয়া কি, মানে ভিক্টৰ দাস জেলত যোৱা বুলি মানুহে ভাবিব নালাগে, বস্তুটো এটা মিডিয়াত এটা ভুল এটা বস্তু হৈ আছেতো, সেই বস্তুটোৰ কাৰণে মই সেইটো জনাবৰ কাৰণে ভিডিঅ'টো বনাইছোঁ। আৰু এতিয়া যদি সঁচাকে মাৰিছে ভিক্টৰ দাসে, বেয়াকে মাৰিছে, তেনে সেইটো মেডিকেল ওলাব, সেইটোৱে কথা। আৰু যোৱাকালি আৰু চাওক, পুলিচে যেতিয়া এটা জেগাত পুলিচ যাই পায়, পুলিচে যদি কাৰোবাৰ জখম হোৱা দেখা পায়, তেওঁলোকে লগে লগে মেডিকেলত লৈ তেওঁলোকে লগে লগে মেডিকেল কৰে। আৰু কিছুমান মিছা কথা তেওঁলোকে যিবিলাক মানে অপবাদ জাপি দিবলৈ চেষ্টা কৰিছে, জাপি দিলে একো মানে, আপোনাক এতিয়া কোনোবাই যদি কিবা এটা মিছা কথা কয়, আপুনিতো একো কৰিব নোৱাৰে। মই যদি আপোনাক কওঁ, তো সেইটো কোনেও ক'ব নোৱাৰে, মিডিয়াও গম নাপায়, পুলিচেও গম নাপাব, সেইটো বস্তু দেখা যাব পিছত, আৰু এইটো আইন আছে, গম পাব, ইনভেষ্টিগেট কৰিলে অবভিয়াছলি গম পাবই। খালি এইবোৰ প্ৰচাৰ হ'ব নালাগে যে ভিক্টৰ দাস জেলত গৈছে। যদি ভিক্টৰ দাস জেলত যায় আমি জনামে, গম পাবই অবভিয়াছলি, আৰু সঁচাকে যদি বেয়া কামটো কৰিছে অবভিয়াছলি জেলত যাবই লাগিব। আৰু বাকী আমাৰ মেইন মোৰ এইটোৱে মানে অনুৰোধ যে সেই সৰু ছোৱালীজনীক লৈ পলিটিক্স নকৰিবা, নালাগে, কাৰণ তাই এতিয়াও বহুত সৰু হৈ আছে। তাই মোক যোৱাকালিও সাৱটি ধৰি এইটোৱে কথা কৈছে যে মোক লৈ ব'লা। এণ্ড মই সেইটো কথাই ক'বলৈ বিচাৰিম যে যোনে নহওক, যাৰ ইনফ্লুৱেঞ্চতে নহওক, বা যোনে আপোনালোকক এইবোৰ বস্তু শিকাই দিছে, বা যোনে এইবোৰ কৰিবলৈ আপোনাক মানে উদগনি যোগাইছে, সেইখিনি মানুহে কিন্তু আপোনাৰ লগত বহুত দিন নাথাকে, আৰু সেই মানুহখিনিয়ে আপোনাক কেতিয়াও চাথ নিদিয়ে। যিদৰে আপুনি মানে যিখিনি কথাই কৈছে, ঠিক আছে, সময়ত আমি সকলোৱে গম পাম। বাকী এইটোৱে কথা যে মই সঁচাকৈ ভাগৰা নাই, আৰু মোৰ ওপৰত যিমান যি আছে, যোনে আৰু যিমান যি কৰিবলগীয়া আছে, যিমান কৰিলেও মই নাভাগৰোঁ, এণ্ড মই কাম কৰিয়ে যাম। এণ্ড 120% জীয়াই থকালৈকেতো এটলিষ্ট মিছা অপযশ আৰু মিছা মানে কিছুমান এলিগেশ্যনছ, ফল্ছ কেছবিলাক দি মোৰ ওপৰত আৰু মোক মেণ্টেলি হেৰাছমেণ্ট কৰি লাভ নাই। তো হ'ব, মই এইবিলাকৰ পৰা উঠি আছোঁ। ঠিক আছে, তেন্তে জয় অসম।